তোমাৰ ফোনটো। দিয়া নিকিৰ মাকক কথাটো জনাই লওঁ। সময় বহুত কম, কথাটো জনাই ল'লে ভাল হ'ব। ফোনটো লগোৱা। হেল্ল' শুনিছেনে? শুনিছোঁ, কওক। কি কৰি আছিলে? এনেই, আপুনি? মই ৰিং চেৰেমনিৰ কথাই আলোচনা কৰি আছিলোঁ। ৰিং চেৰেমনিৰ দিনটো চালোঁ। কেতিয়াকৈ? এইটো সপ্তাহৰ বুধবাৰে। বুধবাৰ দেখোন পৰহিলৈ। পৰহিলৈ। ইমান সোনকালে? সোনকালে হৈ গ'লে ভাল হয়। ইমান সোনকালে সম্ভৱ হ'ব জানো? হ'ব, কৰিলে হ'ব। তেনে আজিৰ পৰাই বজাৰ সমাৰ কৰিব লাগিব দেখোন। আমিও বজাৰ কৰিবলৈ যাওঁ বুলি ওলাইছোঁ, নহ'লে পিছত টাইম নাপাম। ময়ো এখেতক কওঁগৈ তেনে। হ'ব তেনে এতিয়া ৰাখিছোঁ। হ'ব বাৰু, ৰাখক। আজি দুটামান বস্তু লৈ আহোঁগৈ বলক। যাম বাৰু, পিছে কি আনিবা? কি লাগিব বাৰু? অধীৰৰ বাবে ড্ৰেছ এযোৰ, ছোৱালীজনীৰ কাৰণে ৰিং এটা আৰু চেইন এডাল আনিম। আৰু মিঠাইৰ কাৰণে অকণমান অৰ্ডাৰ কৰি আহিম। গামোচা নালাগিব জানো? লাগিবতো। পাটৰ গামোচা এখন। ছোৱালীজনীৰ কাৰণে কাপোৰ এযোৰ আনিব লাগিব। ব'লা আজি এইকেইটা বস্তুৱে আনোগৈ। ব'লা। বাবা, মাজনী তোমালোকে ঘৰতে থাকিবা দেই। আমি বজাৰ অলপ কৰি আহোঁগৈ। হ'ব মা, যোৱা। বলক। নহ'লে আহোঁতে দেৰি হ'ব। ব'লা। মাহঁত গ'ল। মই মোৰ লগৰ কেইজনীমানকো মাতিম দেই দাদা। বৰ ফূৰ্তি লাগিছে তোৰ। নালাগিব কিয়? মোৰ দাদা এটাই, তাৰ ৰিং চেৰেমনি হৈছে। মোৰ বাৰু ফূৰ্তি নালাগিবই নে? হ'ব। মাহঁত অহালৈকে মই কিবা এটা কৰি লওঁ। মাহঁত অহাৰ পাছততো কামেই কৰিব লাগিব। কি কৰোঁ মই? একো উপায় নাইকিয়া হৈ গৈছে। মাজনীৰ পৰা শান্তি নাই আৰু। ৰূপাক এটা ফোন কৰি চাওঁ। হেল্ল', শুনিছানে ৰূপা? শুনিছোঁ। কৈ যোৱা। কি কৰি আছিলা? এনেই। তুমিনো? কি কৰোঁ একো বুজিব পৰা নাই অ'। আজি মায়ে পুৰোহিতজনৰ হতুৱাই ৰিং চেৰেমনিৰ ডেট ফিক্স কৰিলে নহয়। কেতিয়া? পৰহিলৈ। কি ইমান সোনকালে? কি কৰিবা এতিয়া? কি কৰোঁ একো ভাবিব পৰা নাই অ'। তুমি কিবা ভাবিলা নেকি? মোৰ মনলৈ কিবা ভাল প্লেন অহা নাই দেখোন। মাজনীয়ে মানে মোক শান্তি নাইকিয়া কৰি দিছে অ'। কি যে কৰোঁ। ৰিং চেৰেমনিৰ ডেট ফিক্স হ'ল যেতিয়া বিয়াখন সোনকালে খাব পাম আৰু ন? কিয় তুমি তেনেকৈ কৈছা? এনেকৈ নক'বাচোন, মোৰো বেয়া লাগে। তুমি চিন্তা নকৰিবা, মই তোমাকে বিয়া পাতিম। কাইলৈ এপাক ওলাই আহিবাচোন, লগ কৰি ডিছকাছ কৰিম কি কৰিলে ভাল হয়। যাম বাৰু। মাহঁতে কি কৰিছে? মা আৰু দেউতা বজাৰ কৰিবলৈ গৈছে। তোমাৰ মাৰ গাত দেখোন ততেই নাই। কি ক'বা আৰু, উঠি পৰি লাগিছে। এইবাৰ বিয়া কৰাইহে এৰিব। মই মোৰ মতেহে বিয়া পাতিম। হ'ব দিয়া, পিছত কথা পাতিম। কাইলৈ আহিবা। যাম বাৰু, হ'ব। ৰাখিছোঁ এতিয়া। ৰুমত গৈ কিবা এটা ভাবোগৈ, নহ'লে চব শেষ হ'ব। পালোহি দেই ঘৰ। আন্ধাৰ হোৱাৰ আগে যে ঘৰ সোমাব পাৰিলোঁ। ভবাই নাছিলোঁ ইমান সোনকালে পামহি বুলি। ইমান ভিৰ ন আজি বজাৰত? আকৌ ৰাস্তাটো ট্ৰেফিক। ব'লা ফ্ৰেছ হৈ লওঁ গৈ। ভাগৰো লাগিছে, ব'লা। চাহকাপ খাইহে অলপ ভাল লাগিছে দেই। তো অলপ আৰাম কৰি লোৱা দেই, তাৰ পাছতহে ডিনাৰ ৰেডি কৰিম। অলপ ৰেষ্ট লৈ লোৱা। হেৰি নহয়, তোমাৰ ভণ্টিক পিছে খবৰটো দিলানে নাই? নাই দিয়া, পাহৰিছিলোঁৱে মই। ভাল যে আপুনি মনত পেলাই দিলে। ৰ'বা, মই ফোন কৰোঁ। হেল্ল' ভণ্টি, শুনিছনে? শুনিছোঁ, কৈ যা। কি কৰি আছিলি? এনেই চাহ খাই বহি আছিলোঁ। তইনো কি কৰি আছিলি? ময়ো সেই চাহ খাই বহিছিলোঁ। হেৰি নহয়, ৰিং চেৰেমনি ডেটটো চালোঁ নহয়। হয় নেকি? কেতিয়াকৈ? এইটো সপ্তাহৰ বুধবাৰেই। বুধবাৰ দেখোন পৰহিলৈ। পৰহিলৈ আকৌ। ইমান সোনকালে সম্ভৱ হ'ব জানো? কৰিলে নিশ্চয় হ'ব। বজাৰ সমাৰ কাইলৈ কৰিবি? কেইটামান আজিয়ে আনিলোঁ, আৰু কিছুমান কাইলৈ আনিবলগীয়া আছে। তই ওলাবি দেই, লগতে জোৱাইকো লগত ল'বি। হ'ব বাৰু, যাম। ডিনাৰৰ কাৰণে কি ৰান্ধিছ? বনোৱাই নাই। কি বনাওঁ জানো? তই বনালি নেকি? নাই বনোৱা, অলপ পাছত বনামগৈ। হ'ব তেনে, তই বনাই লৈ গৈ যা। হ'ব দে, এতিয়া ৰাখিছোঁ। কিনো ৰান্ধিম আজি? বজাৰৰ পৰা কিবা এটা লৈ আনিবলৈও পাহৰিলোঁ। কিবা নিৰামিষেই বনাব লাগিব। নিৰামিষনো কিয় বনাব লাগে? ৰাতিপুৱা অনা অলপ মাছ আছে নহয়, ফ্ৰিজত থৈ দিছিলা যে। পাহৰিছিলোঁৱেই। হেৰি, তুমি আজি মাছৰ টেঙা বনাবা দেই। বহুত দিন হ'ল মাছৰ টেঙা খোৱা নাই। হ'ব বাৰু, বনাই দিম। মাছৰ টেঙা আঞ্জাখন খাই বৰ ভাল লাগে। হ'ব বাৰু, আপুনি অলপ আৰাম কৰক, মই বনাওঁগৈ। যোৱা। ভাগৰ লাগিছেচোন ন? ডিনাৰ ৰেডি হোৱালৈকে অলপ আৰাম কৰি লওঁ। কাইলৈ কি আনিব লাগিব জানো? এওঁক সুধিলেহে হ'ব দেই। হেৰা, শুনিছানে? ডিনাৰ ৰেডি হ'ল, খাই লওকহি। গৈছোঁ। আহক, সোনকালে আহক। গৈ আছোঁ, তুমি বাঢ়ি থাকা। আজি ডিনাৰ কৰি বহুত ভাল লাগিলে। ভাল নালাগিবনো কিয়? আজি আপোনাৰ প্ৰিয় মাছৰ টেঙা বনাইছিলোঁ যে। হয় দেই কথাটো।
পিছে কাইলৈলৈ আৰু কি বজাৰ কৰিব লাগিব? কি লাগিব জানো? ময়ো ভালকৈ নাজানো। জনাবোৰো আৰু মনত পৰা নাই। ভণ্টিক ৰাতিপুৱা ফোন কৰি সুধিম। হ'ব, মই এতিয়া শুওঁ দেই। ভাগৰো লাগিছে আৰু ৰাতিও হ'ল। কাইলৈ আকৌ সোনকালে উঠিব লাগিব। শুই যাওক আপুনি। ময়ো শুইয়ে যাওঁ। বাবা, ব্ৰেকফাষ্ট কৰিলানে? কৰিলোঁ দেউতা। যাওঁ এতিয়া মই, নহ'লে দেৰি হ'ব। যোৱা। সোনকালে আহিবা গধূলি। হ'ব দেউতা। এতিয়া মই যাওঁ। যোৱা, নহ'লে দেৰি হ'ব। মা, মই গৈছোঁ দেই। মাৰাইনো ক'ত শুনিব? কাম কৰি আছে। তুমি গৈ থাকা। দেউতা। পাৰ্কখন আগতকৈ আগতকৈ এতিয়া ধুনীয়া বেছি কৰিলে ন? ধুনীয়া লাগিছে। তুমি আজি অফিচ নোযোৱা নেকি? যাম লাহেকৈ। ব্ৰেকফাষ্ট কৰি আহিলানে নাই? কৰিলোঁ। তুমি কৰি আহিছা নাই? কৰিলোঁ। ব'লা অলপ আগলৈ যাওঁ। ব'লা। বহি লৈ ভালকৈ কথা পাতিম। ব'লা। মাহঁত ঘৰতে আছেনে? মই আহোঁতে আছিলে। ব'লা অলপ আগলৈ যাওঁ, নহ'লে বহিবলৈ চিটেই নাপাম। ব'লা। ইয়াতে বহো আহা। বহা। তোমাৰ মা কি কৰি আছিলে? এনেই আছিল। ভাইটি স্কুল গ'ল নাই? গৈছে। এইবোৰ কথা পাছত সুধিবা। এতিয়া মেইন কথাটোলৈ আহা। কি কৰিম বুলি ভাবিছা? একো ভাবিব পৰা নাই কি যে কৰোঁ। যি কৰিলোঁ আজিৰ দিনটোতে কৰিব লাগিব। কি কৰিবা? এতিয়ালৈকে দেখোন একো ভবাই নাই। তাকেতো কি যে কৰোঁ। তোমাৰ লগত ডিছকাছ কৰিবলৈ তোমাক মাতিলোঁ। ভাবা এতিয়া কি কৰিবা? ৰ'বা অলপ ভাবি চাওঁচোন। কিবা উপায় পাওঁৱে যেন। ময়ো ভাবোঁ। মই আজি ঘৰলৈ নাযাওঁ নেকি? ক'ৰবালৈ যাওঁগৈ নেকি? যাবা, ঘৰলৈ যাবা। ক'তো যাব নালাগে। কি কৰিম তেনে? তোমাৰ মায়ে কি বুলি কয়? মোক বেয়া পায় নেকি? নাপায়, কিয়নো পাব? তুমি নহ'লে এংগেজমেণ্টটো কৰি লোৱা। পাছত কি হয় দেখা যাব। তুমি কেনেকৈ ক'ব পাৰিলা এনেকুৱা এটা কথা? তোমাৰ বেয়া লগা নাই নেকি? মোৰনো কি? তোমাৰ মায়ে সকলোবোৰ কৰিলেই দেখোন। এতিয়ানো মই কি ক'ম? তুমি তেনেকৈ নক'বাচোন। মই তোমাৰ বাহিৰে বেলেগৰ কথা ভাবিব নোৱাৰোঁ। কি কৰিবা তেনে এতিয়া? ভাবা কিবা এটা। তোমাৰ মোৰ লগত বিয়া হোৱাত কোনো আপত্তি নাইতো? কিবা প্ৰব্লেম আছে যদি কোৱা। নাই যদি ব'লা বিয়া পাতোগৈ। ক'ত? মন্দিৰত। এনেকুৱা কৰিলে ভাল হ'ব জানো? কথাটো ভালকৈ ভাবি চোৱা দেই। নহ'লে পিছত বহুত প্ৰব্লেমত ফচিব পাৰোঁ। আকৌ এবাৰ ভাবি চাওঁ। নাই, ইয়াৰ বাহিৰে আৰু বেলেগ উপায় নাই। মই ভাবিলোঁ কথাটো। মই ঘৰত একো কোৱাও নাই। ঘৰত কথাটো কৈ লওঁ ৰ'বা। মায়ে আকৌ কি বুলিবা কয়। নাই, নালাগে। নক'বা তুমি কাকো একো। মাক এবাৰ খবৰটো জনালে ভাল হ'ব। নাই, নালাগে। ইমান ডাঙৰ কাম এটা কৰিব গৈ আছোঁ। বহুত ভয় লাগিছে দেই। ভয় কৰিব নালাগে। ব'লা এতিয়া যাওঁ ইয়াৰ পৰা। বজাৰ কৰিব লাগিব নহয়, ব'লা। ব'লা তেনে। বজাৰ কৰোঁতে টাইম লাগিব। ব'লা সোনকালে। ব'লা। বিয়াখনতো ভালকৈ হৈ গ'ল। এতিয়া কি কৰিবা? ক'ত যাবা এতিয়া? ঘৰত গ'লে মায়ে বহুত দুখ পাব। তেনে ক'ত যাবা? মাহীৰ ঘৰলৈ যাওঁ। পিছে মাহীক কি বুলি ক'বা? ক'ম আৰু কিবা। ৰাস্তাত ভাবি যাম। মোৰ কিন্তু দুখ লাগিছে। কিয়? ইমান এটা ডাঙৰ কাম কৰিলোঁ, মাক নোকোৱাকৈয়ে বিয়া হ'লোঁ। ইমান ডাঙৰ সিদ্ধান্ত এটা লোৱাৰ আগত মাক এবাৰো নুসুধিলোঁ। পৰিস্থিতিত পৰিহে, নহ'লেতো ভালকৈ বিয়াখন পতাৰ হেঁপাহ আছিল। দুখ নকৰিবা। কিয় কান্দিছা? নাকান্দিবাচোন। মায়ে মোক বহুত বেয়া পাব। একো নহয় মই মাক বুজাম নহয়। কিয় কৰিব লগা হ'ল এনেকুৱা? মাক ভালকৈ বুজাব লাগিব, নহ'লে মোক ভুল বুজি থাকিব। এতিয়া কন্দা কটা বাদ দিয়া। ব'লে ইয়াৰ পৰা যাওঁ। ব'লা। মাহীলৈ এটা ফোন কৰা। ৰ'বা কৰিছোঁ। হেল্ল' মাহী, শুনিছানে? আধি কোৱা। কি কৰি আছিলে? এনেই। তুমি কি কৰি আছা? মই অলপ এনেই বজাৰলৈ ওলাই আহিলোঁ। অফিচলৈ নগ'লা নেকি আজি? গৈছিলোঁ ৰাতিপুৱা। মাহী, মহা ঘৰত আছে নাই? আছে। কিয়, কিবা কবি নেকি? নাই, নকওঁ এনেই। কাইলৈ তোমাৰ ৰিং চেৰেমনি নহয়? মায়ে সকলোবোৰ বস্তু যোগাৰ কৰি শেষ হ'ল নাই? কৰি আছে যোগাৰ। মাহী, মই আজি আপোনালোকৰ ঘৰলৈ যাম। আহিবা আকৌ। কাইলৈৰ কাৰণে নিমন্ত্ৰণ দিবলৈ নেকি? কি কওঁ এতিয়া? তেনেকুৱাই অলপ। আহিবা। কিবা নিবলগীয়া আছে নেকি? আছে যদি কওক, মই লৈ যাম। নাই, নালাগে। সকলোবোৰ আছেই ঘৰত। হ'ব দিয়া মাহী, ৰাখিছোঁ। আহিবা। কি ক'লে? যাব দিছে। ব'লা এতিয়া যাওঁ।